গুড মৰ্ণিং সুপ্ৰভাত সকলোকে নমস্কাৰ মই প্ৰণৱ আৰু বহুত দিনৰ মূৰে মোক দেখা পাইছে চাগে আপোনালোকে হয় কিয়নো মই বহুত দিন হ'ল ইউটিউবত ভিডিঅ' চিডিঅ' দিয়া নাই আপোনালোকে দেখিও পোৱা নাই চাগে ফেচবুকতো দিয়া নাই ইমান আৰু যিহেতু মোৰ মোবাইলটো বেয়া হৈ গৈছিল সেইকাৰণে দিব পৰা নাছিলোঁ ইউটিউব চেনেলটো এৰিব নোৱাৰোঁ ইমান হঠাতে আৰু যিহেতু মই সৰুৰে পৰা ইউটিউব চেনেলৰ লগত জড়িত হৈ আছোঁ আজি কমেও 2-3 বছৰ হ'ল মই লাইফত এদিন নহয় এদিনটো ছাকচেছ হ'বই মানুহ যিহেতু আৰু যিমান আপোনালোকে যি ভাল কাম কৰি যাওক যিমানে যি কৰি নাযাওক আপোনালোকে কষ্ট কৰি গ'লেহে আপোনালোকে কষ্টৰ ফলটো পাব এদিন নহয় এদিন আপোনালোকে টেনশ্যন নল'ব আগৰ দৰে এতিয়া আকৌ নতুন নতুন ভিডিঅ' পাই থাকিব তো গাইছ মোক যেনেকৈ আগৰ দৰে আপোনালোকে মৰম ভাল পোৱা আশীৰ্বাদ দিছিল তেনেকৈ হওক কথাবোৰ বহুত ক'ব নজনা নিচিনা লাগিছে কমেও বহুত দিন হ'ল না ভিডিঅ' বনোৱা নাই সেইকাৰণে তো আপোনালোকে আগৰ দৰে মোক মৰম ভাল পোৱা আশীৰ্বাদ দি যাব আপোনালোকৰ মৰম ভাল পোৱাৰ মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু যিহেতু মই আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ লৈহে 1K ছাবস্ক্ৰাইব কমপ্লিট কৰিব সক্ষম পাইছোঁ আৰু অতি সোনকালে মোক 10K কৰিবলৈ আপোনালোকে চেষ্টা কৰিব ছাপোৰ্ট কৰি যাব অকণমান আৰু যিহেতু মই এতিয়া ঘৰতে আছোঁ এতিয়া হৈছে দীপাৱলীৰ টাইম আৰু অসমবাসীক কি ক'ম আৰু অসমবাসীৰ চবৰে মনটো ভাঙি গৈছে অসমবাসী মানে গোটেই ভাৰত গম পাইছে চাগে যিহেতু আমাৰ মানে দুৰ্গা পূজা ইমান ভালকৈ যোৱা নাই যিহেতু আমাৰ সকলোৱে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আমাৰ মাজত নাইকিয়া হৈছে আৰু ছিংগাপুৰৰ প্ৰগ্ৰেমত মানে কিবা দুৰ্ঘটনাত ঘটিছিল বুলি নিউজ শুনা পাইছোঁ আপোনালোকেতো বহুতেই নিউজ শুনা পাইছে চাগে যিহেতু ইমান কথা নকওঁ এতিয়া আৰু সকলোৱে ন্যায় বিচাৰি আছে ন্যায়টো যিহেতু আমি পাবই লাগিব ন্যায় নাপালেতো নহ'ব তো আপোনালোকে সকলোৱে কমেণ্ট কৰি জাষ্টিছ ফৰ জুবিন দা বুলি দিব আৰু মোৰ ভিডিঅ'তে বুলি নহয় সকলোৰে ভিডিঅ'তে জাষ্টিছ জুবিন গাৰ্গ বুলি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৰে ভিডিঅ'তে মোৰে ভিডিঅ'ত নহয় সকলোৰে ভিডিঅ'তে কৈছোঁ আপোনালোকক সকলোৰে যিমান পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে কৈ যাব আৰু গাইছ আজিৰ ভিডিঅ'টো মানে মই জাষ্ট আপোনালোকক আপডেট দিবহে জনাবলৈহে আপোনালোকক ভিডিঅ' বনাইছোঁ আৰু আজিৰ ভিডিঅ'টো কি কেনেকুৱা হ'ব ময়ো নাজানো আৰু জাষ্ট এইটো ভিডিঅ'টো কণ্টেণ্ট বুলিয়ে নহয় তো এইটো বুলি এটা কণ্টেণ্ট বুলি নহয় জাষ্ট এনে আজি কি হ'ব কি নহ'ব আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিম তেতিয়া ব'লক মই এতিয়া স্কুটিত গৈ থাকোঁ